সেইদিনা মই মানে ফেচবুক চলাই আছিলোঁ আৰু তাতে লগৰ এটা মানে পষ্ট দিছে, লগৰ ভণ্টি হয়, সি মানে পষ্ট দিছে এটা মানে কাৰ্ডৰ ট্ৰিক, টাচৰ ট্ৰিক, আৰু সেইটো ভিডিঅ' চাই মানে মই কমেণ্ট কৰিলোঁ তাক, সেইটো দেখোন চবেই পাৰিব, এইটো ভিডিঅ' বনাব চবেই পাৰিব। তেতিয়া সি ক'লে মানে তই বনাই দেখুৱা বুলি, আৰু মই ভাবিলোঁ ভিডিঅ'টো মই বনাওঁ, আৰু সেইটো ভাবি মানে কাৰ্ড নাই মোৰ ওচৰত, কাৰ্ড ল'বলৈ গ'লোঁ মই। তাত কাৰ্ড ল'ব গৈ মোৰ মানে মনত এটা থিংকিং আহিলে, মানে মই ভাবিলোঁ কাৰ্ডটোতো মই এনেহে ল'ম, মইতো নেখেলোঁ, এনেই খুব বেছি 30 ছেকেণ্ডৰ ভিডিঅ'ৰ কাৰণে মই কাৰ্ড মানে 20 টকা এটা এনেই ৱেষ্ট হৈ যাব। সেইটো ভাবি মই ষ্ট্ৰিংটোকে লৈ আহিলোঁ, অলপতো ভাল লাগিব কিবা এটা। কাৰ্ডটোতো মই ভিডিঅ' বনাই এনেই পেলাইহে দিম, মানে একো কাম নহ'ব ন। আকৌ পিছদিনাখন ভাবোঁ চেলেঞ্জ চেঞ্জ হৈছে ন, তই বনাই দেখুৱা বুলি, সেইটো ভাবি আকৌ ল'বলৈ যাওঁ। ষ্ট্ৰিঙৰ কথা ভাবোঁ, আকৌ টাচৰ কথা ভাবোঁ, আকৌ চেলেঞ্জৰো কথা ভাবোঁ, মানে চেলেঞ্জ কৰাৰ নিচিনা হৈছে ন, চেলেঞ্জৰো কথা আছে। আকৌ মানে তেতিয়ালৈকে মই ইগন'ৰ কৰিব শিকি গৈছিলোঁ, মানে মোৰ মানে যি মানে তই নোৱাৰ কওক, বা তই একো নোৱাৰ এইবিলাক কওক, হ'লেও মোৰ মানে একো মানে এইবিলাক চব ইগন'ৰ কৰিব শিকি গৈছিলোঁ, মানে মোৰ নিজতে মগ্ন হৈ আছিলোঁ ন। তাতে মানে ষ্ট্ৰিংটোকে লৈ আনো, এনেকৈ আকৌ যাওঁ, কেতিয়াবা আকৌ ষ্ট্ৰিংটোকে লৈ আহোঁ। এনেকৈ দিন গ'ল, মাহ গ'ল, বছৰ হ'বলৈ হ'ল। তেতিয়া মই ভাবিলোঁ এইটো ষ্টৰি টাইপ বনাই দিওঁ নেকি, ভিডিঅ'টো অলপ দীঘলো হ'ব, আৰু মই মানে যদি টাচটো যদি চেঞ্জ কৰিব পাৰোঁ, মইতো পইচাও ডাবল কৰিব পাৰিম। সেইটো ভাবি ৱৰ্ড অফিচ অ'পেন কৰিলোঁ মই। মোৰ তাত আছিলে এতিয়া কাৰ্ডৰ পইচা, আৰু আকৌ ষ্ট্ৰিঙৰ পইচা লাগিব নহয়, সেইটো কাৰণে ডাবল কৰিবলৈ মই কণ্ট্ৰল প্ৰেছ কৰি পইচাটো ডাবল কৰিলোঁ পইচাটো, আৰু এতিয়া ইয়াৰ পৰা ওলাই ল'বলৈ লাগে। এতিয়া মোৰ তাত ষ্ট্ৰিঙো আছে, কাৰ্ডো আছে, জাষ্ট এতিয়া মেজিকটো আপোনালোকক দেখুৱাবহে লাগে। তাৰ মেজিকটো এনেকুৱা আছিল, মানে যোনটো কাৰ্ড আপোনালোকে বাছি থয় ন, চাব ন, সেইটো কাৰ্ডটো মানে মই উলিয়াই বাহিৰত থৈ দিম। আপোনালোকে এটা কাৰ্ড ইয়াৰে বাছি লওক, মই মানে সেইটো কাৰ্ডটো গায়ব কৰি দিম, মানে ইয়াৰ কাৰ্ডৰ পৰা বাহিৰত উলিয়াই দিম। ইয়াত চাওক, আপোনালোকে যোনটো মানে মনত ভাবিছিলে বা চাই থৈছিলে, সেইটো কাৰ্ড ইয়াত নাই, মই মানে এইটো কাৰ্ডটো গায়ব কৰি দিলোঁ। চ' এইটো আছিল মেজিকটো। শুনে ইয়াৰ লগত কাট কাপ কৰে, এইটো ৰিমোট লগত মই টিভি চাওঁ ৰ, কি ৰিমোটটো মজা বে, তই হেৰাই যাও, মই কাপিছো নিটিপিবি আৰু ওলাব পাৰে, ৰিমোটটো চলি আহিলে গালি দিব, ৰিমোট ৰিমোটটো কাম নকৰে আৰু এই টিপিলেও নোলাই আৰু, হুণ্ডাদা আহিলে হ'ব আৰু।